মই পুলিচত দি দিম হ'ব তোৰ মাৰ জীয়ে দুইজনীক ন মই তুমি মাক কিয় টানিছা মই এতিয়া এজনী মেচিয়ৰ ছোৱালী তুমি গম পাইছা নাই তই মোৰ দোকানৰ পৰা এতিয়া ওলা মই নোলাও হয় নি মই ভালকে কৈছো বাবা তুমি মোক ফোন এটা দিয়া মোৰ ফোন এটা এতিয়া দৰকাৰ হৈছে মই ফোন ফুটা কৰিম ফোনৰ কথা ভাবি মই ফোনৰ খালী বক্স দিম নাই হয় নেকি মই গতিয়াই উলিয়াম দোকানৰ পৰা চিনি পোৱা নাই ন মোক মই তোমাৰ পৰা 2017 চনৰ পৰা যে তোমাৰ পৰা মেইনটেনেন্স খৰচ পাওঁ সেইবোৰৰ পৰা মোৰ পইচাটো কাটি দিবা শুনি ল তই মোক চুপতি নকৰিবি তই ওলাবলৈ কৈছো তই ওলা তোমাৰ ইমান দিনে যে মই মনে মনে আছিলো সেইটোৱে তোমাৰ কাৰণে বহুত ডাঙৰ কথা ক'লো নাই তই দোকানৰ পৰা ইমিডিয়েট ওলা মই নোলাও চিনি পোৱা নাই মোক ফোন এটা দিয়া মই ভালকে কৈছো খালি তোমাক মই ভালকে কৈছো তই দোকানৰ পৰা ওলাবলৈ কৈছ তই দোকানৰ পৰা তুমি যে তোমাৰ মানৱ ডেকা MLA তোমাৰ কাজিন বুলি তুমি মোক দম দিছা যে তই চাই ল মোক তুমি থ্ৰেটেনিং কৰিছা যে মোক মই কৈছো যে তই দোকানৰ পৰা ওলা তহঁতৰ লগত মোৰ কোনো সম্বন্ধ নাই তুমি কি লিখি দিছিলা নি মোৰ লগত সম্বন্ধ নাই বুলি মোৰ এগ্ৰিমেন্ট আছে মোৰ এগ্ৰিমেন্ট আছে তুমি লিখি দিছিলা নি মই তোমাৰ ছোৱালী নহয় বুলি তুমি লিখি দিছিলা নি কিবা এগ্ৰিমেন্ট আছে তই কোৰ্টত যা মই কেলে যাম কোৰ্টত মই কেলে কেছ কৰিম তই চিনি পোৱা নাই মোক তুমি যি কোৱা তই চিনি পাইছ না মাৰকো চুচৰাম তোকো চুচৰাম তুমি চুচৰাই না মোৰ লগত মাৰ লগত মোৰ কোনো কথা নাই তুমি মাৰ লগত মোৰ কোনো কথা নাই মই কেমেৰাত চাই আছো মই চাই থাকোতে তই ফোনটো দে আৰু চুপচাপ তাৰ পৰা ওলা মই নোলাও মই এতিয়া মই পুলিচ দি চুচৰাম আকৌ মই এতিয়া তেতিয়াহ'লে মানে মই ফেচবুকত দিবলৈ মই বাধ্য হৈ যাম মানে কি কৰ কৰি তাৰ কোনো মতলব নাই মই লাইভ দি দিম এতিয়া তই তোৰ লাইভ দিও দি দিম তুমি মোৰ লগত কি নিজৰ জীয়েকৰ লগত তুমি এনেকুৱা কৰিছা যে তহঁতে চিনি পোৱা নাই ন মোক নহয় মই ইমান দিন তুমিহে মোক চিনি পোৱা নাই ইমান দিনে বহুত ভুল কৰিছা তুমি তুমি তোমাৰ কিন্তু হেৰুৱাবলৈ ঢেৰ আছে আকৌ পাপা মোৰ কিন্তু নাই সেইটো মনত ৰাখিবা মোৰ হেৰুৱাবলৈ একোৱে নাই তুমি কি কৰিবা মোক জেলতহে দিবা নে কি কৰিবা তুমি মোক লৈ কি জেলত দিবা মই তোমাৰ ফোন এটা খুজিব আহিছো তোমাৰ দোকানত ডকাইতি কৰিছো নেকি মই খালী বক্সাও নিদিওঁ মই শুনা মই কি কিবা ইয়াত মইতো একো কৰা নাই মইতো ইলিগেল একো কৰাই নাই তুমি নিজৰ জীয়েকৰ ওপৰত তুমি কি বুলি কেছ দিবা কি কৰিবা তুমি নহয় তুমি কি কৰিবা পাপা তুমি ৰিয়েলি তুমি কিয় এনেকুৱা হৈ গৈছা ইমান অবুজ ইমান কেনেকে বুজি নোপোৱা তুমি তুমি মোক ফোন এটা যদি দিও দিয়া তোমাৰ কি লছ আছে সেইটো কোৱা মই তোমাৰ লাইফত একো ইন্টাৰফেয়াৰ নাই কৰা তোমাক মই একো ডিস্টাৰ্ব নাই দিয়া মই তোমাক আজিলৈকে একো ডিস্টাৰ্ব নাই দিয়া মই অকল জাষ্ট ফোন নহয় তোমাক মই কিবা ডিস্টাৰ্ব দিছিলো নেকি তোমাৰ লগত মই একো কৰাই নাই আজিলৈকে তুমি মোৰ খৰচা 1 টকা নাই দিয়া এক কথা কোৱা নাই মই মোৰ পাপা প্ৰাঞ্জল হাজৰিকা পুখৰাজৰ মালিক প্ৰাঞ্চিলিকৰ এতিয়া যিবোৰ খুলিছে কেবি ৰোড আপোনাৰ বান্দৰদুৱাত যিমান প্ৰাঞ্চিলিকৰ মদৰ ফেক্টৰী নলকটাত খোলা আছে আৰু আপোনাৰ পুখৰাজ যিখন বজাৰপতিত আছে এখন মালপানী চাৰিআলি আছে তাৰ মালিক পুখৰাজ প্ৰাঞ্জল হাজৰিকা মিষ্টাৰ প্ৰাঞ্জল হাজৰিকা হৈছে মোৰ দেউতা 2016 চনত মোৰ মা অঞ্জনা বুঢ়াগোহাঁইক নেৰাৰ আগত তেওঁ এজনী মৰিয়া মুছলিম ছোৱালী গুৱাহাটীত গৈ কোৰ্ট মেৰেজ কৰিছে কোৰ্ট মেৰেজ কৰি 2016 চনৰ পৰা মাৰ ডিভোৰ্চ এগ্ৰিমেণ্টত লিখা আছে যে মই তেওঁৰ ছোৱালী আৰু তেওঁ মোৰ কাৰণে 5000 টকাকে মাহেকত মেইনটেনেন্স আৰু 10000 টকা মোৰ নামত ৰেকাৰিং একাউণ্টত থব বুলি তেওঁ দিছে কিন্তু তেওঁ 2016 চন বাদ দিয়ক 2013-14 চনৰ পৰা নিজৰ ছোৱালী বুলি মোক আজিলৈকে একো খা খৰচ 10 পইচা একো এটা দিয়া নাই উল্টাই যেতিয়া খুজিব যাওঁ বা নিজৰ বাপেকৰ লগত বাপেক হিচাপে সম্বন্ধ মই ৰাখিবলৈ যাওঁ তেওঁ মোক মাৰি পেলাই ভাবুকি দিয়ে SPDC লগাই তোক পুলিচত দি দিম তোৰ মাৰকে তোকে চুচৰাই আনিম বেয়া অশ্লীল ৱৰ্ড ইউজ কৰে আজি মই তেওঁ ফাৰ্ষ্ট ৱাইফৰ মই ফাৰ্ষ্ট সন্তান লখিমপুৰৰ হাজৰিকা ফেমিলিৰ মই সবতকে ডাঙৰ নাতিনী প্ৰাঞ্জল হাজৰিকাৰ সবতকে ডাঙৰ মই ছোৱালী হয় সবতকে ফাৰ্ষ্ট সন্তান মই মোৰ আজি অধিকাৰ পাপাই সব কাঢ়ি লৈছে